হেল্ল' মই এতিয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমাৰ অপাৰেট অলৰেডি কৰি থকা হৈছে এইটো ট্ৰেক লগাই থকা হৈছে বিশেষকৈ চ' যিটো কয় ডলি আৰু বিশেষকৈ ডলি শ্বটো ল'ব পাৰি বিশেষকৈ আপোনাৰ মানে বিশেষকৈ কি ক'ম আৰু এইটো বিশেষভাৱে যদি কথাটো সুধিবলৈ মন বিশেষকৈ ময়ো কাৰণ শিকিহে আছোঁ মেইন কথা আৰু যদি মানে কওঁ এইটো বিষয়ে তেন্তে মই এজন আমাৰ অভিজ্ঞ যিজন আমাৰ বৰ্তমান অভিজ্ঞ এজন মোৰ গুৰু বুলি ক'ম এতিয়া আৰু বিশেষকৈ মোৰ গুৰু দুজনেই এজন হৈছে মোৰ সখী পাপু ডেকা আৰু দ্বিতীয়তে হৈছে আমাৰ ৰোহিণী দা চ' তেখেতকো মই নিজৰ গুৰু বুলি ভাবোঁ চ' সেইটো কাৰণে মই এনেই দেখুৱাওঁ আপোনালোকক বস্তুটো এয়া আমাৰ সুশান্ত দা আছে লগত সুশান্ত দাই বিৰাট হেল্প কৰি আছে মেইন কথা চ' অলৰেডি দেখুৱাই আছোঁ আপোনালোকক এয়া ৰোহিণী দা মই আপোনালোকক চিনাকি কৰাই আছোঁ ৰ'ব 11 বাজি লৈ থকা টাইপ দেখুৱাই অলপ বহুত চোট দিয়া নিয়া ইয়াত এইটো পালো টাইম দিব নোৱাৰা বুলিহে অলপ আগতে আৰু জইন ৰাইজসকল প্ৰথম কথাটো কি জানে নাই আপোনালোকে যে দেখিছে আছে ইমান সহজ নহয় মানে হা আৰু মেইন কথাটো হৈছে কি আমাৰ টিকা মানে থেৰিয়া হৈ গৈছে এই ৰ'দ দিলে আমিতো দেখিছে আমি গোটেইসোপা প্ৰথম কথাটো হৈছে কি মানে যেতিয়া ৰ'দ দিয়ে না ৰ'দ দিলে মানে অৱস্থাটো বম বেয়া হৈ যায় আৰু টিকাকেইটা এনেকুৱা হৈছে না আপোনালোকে এই গাৰু যে ৰ'দত যে দি আছে তাৰপিছত ৰাতি শুই মজা লাগে ন গাৰুকেইটা এতিয়া মানে আমাৰ টিকাকেইটা তেনেকুৱা হৈ আছে মানে গাৰুকেইটা ফুলি যোৱা নিচিনা আমাৰ থেৰিয়া হৈ গৈছে মানে আমাৰ টিকাকেইটা সেইটো কাৰণে আপোনালোকে এয়া চাবলৈ পাইছে অলৰেডি মই আপোনালোকক ক'বলৈ যাম অলপ পাছত গৈ আছোঁ এয়া আমাৰ ডাইৰেক্টৰ দা কথা পাতি আছোঁ অলপ পাছত আমাৰ ৰেডি হৈছে এতিয়া মই বস্তু এটা দেখাওঁ আপোনালোকক মোৰ মুখখন দেখিছেনে এই চাওক এই বগা হৈ গৈছে দেখিছে এইটো বগা হৈ গৈছে দেখিছেনে এইটো বগা হৈ গৈছে স্কিনটো এইটো বহুতে ভাবিছে একচুৱেলি কি হৈ গৈছে বাট এইটো মোৰ মানে হেৰি এটা আছে প্ৰব্লেম নহয় ঠিক এইটো ভাল বুলিয়ে কওঁ মই ডক্টৰে কি কয় নাজানো মানে সেই বস্তুটো কি হয় যিমানে মই পানী খাওঁ না বহুত বেছি পানী খাই থাকোঁ চ' পানী খাই থকাৰ লগালগ কি হয় মোৰ মানে চল্ট হৈ যায় গোটেই গাটো মোৰতো গৰম দিনত মই কাপোৰ পিন্ধিলে মানে চল্ট হৈ যায় গোটেই বস্তুখিনি চল্ট ওলাই যায় চল্ট প্ৰডিউচ হয় চ' সেইটো কাৰণে মই খুব ৰাফ কাম কৰি থাকিলত কি হ'ল মানে এতিয়া এই দেখিছেই নহয় এইটো চল্ট হয় মানে এইটো চাওক এইটো চল্ট হয় দেখিছে মানুহে কয় চল্ট বোলে সাগৰৰ পাৰতহে হয় নহয় একচুৱেলি মানুহৰ গাৰ পৰাও নিমখ হয় চ' সেইটো কাৰণে সেইটো বস্তু হৈছে চ'
চাওঁ কি হয় এইটো একজেক্টলি বহুতে কোৱা মতেতো এইটো ভালেই লক্ষণ বাকী নাজানো ডক্টৰৰ ওচৰত সুধিলেহে গম পোৱা যাব কি হয় আৰু একচুৱেলি কষ্ট হয় না ঘামটোৱে একচুৱেলি ঘামটো নিমখ ন শুকাই যোৱাৰ লগে লগে বগা হৈ যায় তো চাই থাকিব মই আৰু দেখুৱাম বিশেষকৈ আমাৰ ৰোহিণী দাৰ লগত কথা পতোৱাৰ কথা আছে যে মই এইটো ৰোহিণী দাৰ লগত বিশেষ ধৰণৰ কনভাৰ্চেশ্যন কৰিবলগীয়া আছে কথা পাতিবলগীয়া আছে মই আপোনালোকক দেখুৱাই থাকিম ডিটেইলছ চাই থাকিব মোৰ লগত বিহাইণ্ড দ্য চিনছ উইথ পিকে এয়া দেখিবলৈ পাইছে মেইন কথাটো হৈছে যে তেখেতে তো স্কিমাৰ হয় স্কিমাৰৰ লাইট কৰি আছে তেখেতে দেখিছে এইফালৰ পৰা দেখিছে আপোনালোকে এইটো লগাই আছে তেখেত ব্যস্ত হৈ আছে মই সেইটো কাৰণে তেখেতক সুধিবলৈ যোৱা নাই যিহেতু মই এতিয়া জানিব গৈছোঁ ৰোহিণ দা মই আপোনাক ইণ্ট্ৰডিউচটো অলৰেডি ৰাইজক কৈছোঁৱেই যিহেতু আপুনি ইণ্ডাষ্ট্ৰীৰ লগত বিশেষকৈ ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত ইণ্ডিয়ান আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত আপুনি এতিয়া কমচে কম আপোনাৰ 25 বছৰ 26 বছৰ এক্সপিৰিয়েঞ্চ নে মই ভুল কৈছোঁ বাৰু 30 বছৰ অ' বাপৰে বহুত শুভেচ্ছা জনালোঁ আপোনাক এই 30 বছৰ লাগি আছে যিহেতু মই দৰ্শকক জনাইছোঁৱে মোৰ গুৰু হিচাপেও মই তেখেতক মানো আৰু পাপুকো মই মানো আৰু সেইটো কাৰণে মই আপোনাৰ পৰা দুআষাৰ জানিব বিচাৰিম যে এইটো আপুনি কি বুলি কয় এইখনক স্কিমাৰ বুলি কয় ন হয় এইখন কিহৰ কাৰণে এনেই ছফ্ট লাইটিঙৰ কাৰণে হয় দিয়ক আৰু এটা আমাৰ দৰ্শকক জনাব বিচাৰোঁ যিটো এইটো ট্ৰেক লগাই যে থৈছে এই ট্ৰলিটো যিটো লগাই থৈছে ট্ৰলি ন এইটোৰ নাম চ' এই ট্ৰলিটো একজেক্টলি কি কামৰ কাৰণে ইউজ কৰা হয় বাৰু হেৰি কৰে হয় 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 তাৰমানে হয় এইটো বস্তুটো কি হয় হয় দৰ্শকে এইকণে হয় যদি আমি এটা জেগাত কেমেৰাটো লয় হয় নিউজ ষ্টাইল হৈ যায় ন হয় নিউজত যেনেকৈ মানুহক প্ৰশ্ন কৰে এটা কেমেৰা লৈ পেলাই কৰে হয় চিনেমেটিকত আমাৰ সেইটো বস্তুটো হয় ফ্ৰেমটো হয় এটাৰ পৰা এটা এফালে এংগলৰ পৰা সেইটো এংগল মিলাবৰ কাৰণে হয় শ্বটটো মানে ধুনীয়া কৰিবৰ কাৰণে হয় সেইটো ইউজ কৰা হয় ট্ৰলি জিমি আছে তেনেকুৱা টাইপ আৰু কিছুমান আজিকালি গেম বুলি ইউজ কৰা হৈছে আচ্ছা হয় আগতো আমি সেই ক্ৰেন ট্ৰলি আমাৰ যিটো চিনেমাৰ দিনত আজিকালি ডিজিটেল দিনতো চব আহিছে আৰু তেনেকৈ সেই তেনেকুৱাকৈ বহুত ডিজাইনৰ মানে কিছুমান নিজৰ ডিজাইনৰ কাৰণে বহুত বস্তু ইউজ কৰা হয় আচ্ছা হয় মই সেইটো কাৰণে ক'ব খুজিছোঁ ইয়াত যিমান হাৱা মাৰে যথেষ্ট হাৱা মাৰিছে এতিয়া আমি বৰ্তমান আছোঁ আপোনাৰ চানডুবিত আছোঁ তো চানডুবি নহয় এইকণ ঠাকুৰকুচি হয় চন্দ্ৰপুৰ ঠাকুৰকুচিত আছোঁ আমি যিহেতু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এইটো লোকেশ্যন আপোনালোকে অলৰেডি দেখিবলৈ পাইছে মই আপোনালোকক দেখুৱাওঁ এই লোকেশ্যনটো ইমানেই মুকলি মানে এনেকুৱা লোকেশ্যনত কি হয় আপোনাৰ খুব হাৱা মাৰে হাৱাটো মানে বহুতেই বেছি থাকে বহুত হাৱা মাৰে চ' স্কিমাৰ ৰিফ্লেক্টৰ এইবোৰ মানে আপোনাৰ সৰি পৰে কেতিয়াবা চ' বহুত ৰিস্ক হৈ যায় যিহেতু তাত আৰ্টিষ্টসকল থাকে টেকনিচিয়ান মানুহ থাকে ধৰি লওক আমাৰ কেমেৰা লেন্স থাকিব তাতে বহুত ইকুইপমেণ্টছ থাকিব চ' স্কিমাৰকেইখন যদিও বা খাৰা কৰি থোৱা হয় কিন্তু তাতো বহুত নিয়ম আছে সেইখিনি নিয়মো আমি লাহে মই পিকে পিছত দেখুৱাম আপোনালোকক ডিটেইলছ আপোনালোকক বহুত ভালকৈ মই বুজাবলৈ যত্ন কৰিম কিন্তু এতিয়া মই বৰ্তমান চাই লওক চ' সেইখিনি বস্তু ইউজ কৰা হৈছে প্ৰথম কথা চ' ইমান এখন ডাঙৰ স্কিমাৰটো হাৱাত নাথাকে মানে হাৱাত উৰি গুচি যায় ক'ৰবাত পেলাই দিয়েগৈ আৰু বহুত গধুৰ বিশ্বাস কৰক মানে এই স্কিমাৰখনৰ গধুৰটো বহুত বেছি আৰু প্ৰথম কথাটো হৈছে মই দাদাৰ পৰা সুধিব বিচাৰোঁ দাদা এনেই ধৰি লওক আপোনাৰ প্ৰথম নামটো কওক প্ৰবোধ চন্দ্ৰ ৰায় হয় আকৌ কওক প্ৰবোধ ৰয় আচ্ছা এতিয়া মই এনেই জানিব বিচাৰোঁ এইখন স্কিমাৰখনৰ আপোনাৰ কিমান ওজন হ'ব পাৰে প্ৰায় ষ্টেণ্ড মিলি 40 কেজি হয়গৈ ন মানে টোটেল ষ্টেণ্ড আৰু স্কিমাৰ গোটেই হেৰিটো লৈ পেলাই হয়নে চ' ঠিকেই আছে চাগে মোৰ মতে হয় নাই চ' সেইটো কাৰণে 40 কেজি হওঁতে বহুত যথেষ্ট কষ্ট কৰিবলগীয়া হয় নাই কাৰণ যিহেতু এতিয়া হাৱাতে দেখিছোঁ অলপ আগত আমি শ্বট লৈ থাকোঁতেই এতিয়া মই ধৰি লওক বিহাইণ্ড দ্য চিনছ উইথ পিকে ব্লগ বনাই থাকোঁতেই এইখন এনেকৈ গুচি গৈছিলে চ' যথেষ্ট অসুবিধা হয় সেইটো কাৰণে মই দেখুৱাব বিচাৰিছোঁ সকলোকে আৰু ঠিক আছে ধন্যবাদ দাদা আপুনি লাগক গানটো আজি কৰি আছোঁ শ্বুট কৰি আছোঁ নলবাৰী নাচনী বুলি আচ্ছা ইয়াত এক্টিং কৰি আছে আমাৰ চুমি আৰু কিশোৰ
দেখা পাব আপোনালোকে খুব সোনকালে আচ্ছা হয় ৱেইট কৰক বাই বাই খুব যথেষ্ট হয়নে চাওক দৰ্শকে যদি গম পাইছে কোন আছে মোৰ লগত তেন্তে দৰ্শকক দেখুৱাও চাওক দৰ্শকে যদি ধৰিব পাৰিছে মই এতিয়া যামহে তেখেতৰ ওচৰলৈ প্ৰথম কথাটো হৈছে প্ৰথম নামটোৰ সৈতে আপোনালোকৰ চিনাকি হওঁ হেল্ল' মোৰ নাম দীপজ্যোতি ফুকন চবে কাঞ্চা বুলি মাতে আচ্ছা হয় আপোনাৰ কোন জেগাত ঘৰ মোৰ গুৱাহাটী নাৰেংগী আচ্ছা হয় আৰু এনে অৰিজিনেলি মই ধেমাজি অৰিজিনেল ধেমাজি আচ্ছা আপুনি ধেমাজিৰ হৈ পেলাই এতিয়া বৰ্তমান এই গানটোত আপুনি কেনেকুৱা ধৰণৰ আপোনাৰ মানে অনুভৱ আৰু আপুনি কি কৰিছে বৰ্তমান প্ৰথম মই এজ এ এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম কৰি আছোঁ হয় ভাল লাগিছে পৰাগ দা আৰু সুভাষনা বাৰ গানটো শুনি নলবাৰী নাচনী বুলি কয় হয় হয় বহুত জলদি আপোনালোকৰ মাজলৈ বহুত হয় নলবাৰীৰ নাচনী আচ্ছা গানটোৰ টাইটেলটো তাৰপিছত বহুত জলদি আপোনালোকৰ মাজলৈ ভিডিঅ'টো ৰিলিজ কৰি দিয়া হ'ব তাৰে শ্বুট চলি আছে তো আমি ব্ৰেক লৈছিলোঁ মাজতে কষ্টিউম চেঞ্জ আছিলে আমাৰ আমি একচুৱেলি গানটোত বহুত লেট হৈ গৈছে মানে আমি লেটকৈ ষ্টাৰ্ট কৰিলোঁ আচ্ছা হয় এতিয়া চবৰে টেনশ্যনৰ মাজতো বহি এনেকৈ আপুনি ব্লগ লৈ আছে আৰু মই স্পীচ দি আছোঁ নাই নাই তো ভাল লাগিলে আপোনালোকে ভিডিঅ'টো চাব বহুত জলদি আহি আছে আৰু জনাব আপোনালোকৰ মতামত জনাব নলবাৰী নাচনী সকলোৱে চাব বুলি আমিও আশা ৰাখিলোঁ আৰু পিকেও মই ৰিকুৱেষ্ট ভাল লাগিলে মই বিহাইণ্ড দ্য কেমেৰা আছে আমাৰ ভাল লাগিলে আজি ফাৰ্ষ্ট টাইম ঠিক আছে নিশ্চয় নিশ্চয় ভৱিষ্যতে আকৌ লগ হ'ম বুলি পুৰা বহুত জলদি লগ পাই আছোঁ আমি কাম কৰি থাকিব লাগিব চবেই মিলি জুলি তাকে ঠিক আছে ধন্যবাদ আপোনালোকে এই চেনেলটো লাইক কৰক ছাবস্ক্ৰাইব কৰিব থেংক ইউ ছ' মাছ ঠিক আছে বাই দিয়ক বাই দিয়ক বাই বাই